ফ্ৰেন্ডছ কি খবৰ আশা কৰিছো সকলোৱে ভালে আছে মইও ভালে আছো মই লিলি আপোনালোকৰ মাজত পুনৰ আহি গৈছো আজি আৰু এটি নতুন ভিডিও লৈ যিহেতুকে ৰাস মহোৎসৱ চলি আছে তো এতিয়া মই আপোনালোকক ৰাস মহোৎসৱৰ কিছু দৃশ্যাংগ দেখুৱাবলৈ চেষ্টা কৰি আছো জাগাত ৰাস মহোৎসৱ চলি আছে আৰু সকলো ঠাইত আমি গৈ যোৱাটো সকলোৰে বাবে সম্ভৱ নহয় সেইবাবে মই ভাবিছো আপোনালোকৰ কাৰণে ঘৰত বহিয়ে কিছুমান জাগাৰ ৰাস মহোৎসৱ উপভোগ কৰাৰ কাৰণে এটা ধুনীয়া সুবিধা লৈ আহিছো তো যোৱাটো ভিডিঅ'ত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলো মাজুলীৰ দীপলিনা বাৰ এটি সুন্দৰ অভিনয় ৰাস মহোৎসৱত আৰু আজি মই লৈ আহিছো ঐতিহ্যমণ্ডিত শিৱসাগৰ হাফলুটিং বৰনামঘৰৰ ৰাস মহোৎসৱ চলি আছে তাৰে কিছু দৃশ্য আপোনালোকৰ মাজত মই লৈ আহিছো আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু যদি মোৰ ভিডিঅ'টো ভাল পায় আপোনালোকে লাইক কমেন্ট শেয়াৰ আৰু যিসকল মোৰ চেনেল নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যিসকল মোৰ ভিডিঅ'টো ফেসবুক পেজৰ পৰা চাই আছে ফেসবুক পেজটো ফলো কৰি দিব তো আহকচোন বেছি এটা পলম নকৰি